মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। মই আজি নতুন এটা বিষয়বস্তুলৈ তোমালোকৰ ওচৰলৈ আহিছোঁ আৰু আজিৰ বিষয়বস্তুটো হ'ল বাক্য। তোমালোকে জানাই যে বাক্যনো কাক বোলে? দুটা বা তাতকৈ অধিক পদ লগ লাগি এটা সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিলে তাক বাক্য বোলে। অৰ্থাৎ এটা বাক্য হ'বলৈ হ'লে কি হ'ব লাগিব? দুটা বা তাতকৈ অধিক পদ হ'ব লাগিব আৰু বাক্যটো সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিব লাগিব। তেতিয়া সেইটো বাক্য হ'ব। যেনে ইয়াত চোৱা, মই ইয়াত লিখিছোঁ, মই পঢ়িছোঁ, আমি বল খেলিছোঁ। এই মই পঢ়িছোঁ বা আমি বল খেলিছোঁ যে মই লিখিছোঁ, ইয়াত চোৱা বাক্যটো সম্পূৰ্ণ হৈছে, হয়নে? সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিছে। সেইকাৰণে এইটো কি? এটা বাক্য। আমি বল খেলিছোঁ, ঠিক এইদৰে এই বাক্যটো সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিছে। এতিয়া চাওঁ বাক্যনো কেই প্ৰকাৰৰ? বাক্য হ'ল তিনি প্ৰকাৰৰ। প্ৰথমটো হ'ল সৰল বাক্য, তাৰপিছতো হ'ল মিশ্ৰ বাক্য আৰু তাৰপিছতো হ'ল যৌগিক বাক্য। প্ৰথমটো হ'ল সৰল বাক্য। সৰল বাক্যনো কি চোৱা, যি বাক্যত এটা কৰ্তা, যি বাক্যত কি এটা কৰ্তা আৰু এটা সমাপিকা ক্ৰিয়া থাকে। যি বাক্যত এটা কৰ্তা থাকিব আৰু এটা কি সমাপিকা ক্ৰিয়া, তেনে বাক্যক সৰল বাক্য বোলে। আৰু তেনে বাক্য কি বুলি কোৱা হয়? সৰল বাক্য। যেনে ইয়াত তেওঁ ভাত খাইছে। তাৰপিছতটো হ'ল মিশ্ৰ বা জটিল বাক্য। যি বাক্যত এটা প্ৰধান বাক্যৰ উপৰিও এটা বা ততোধিক অপ্ৰধান বাক্য লগ লাগি থাকে। কি কৈছে চোৱা, যি বাক্যত এটা প্ৰধান বাক্যৰ উপৰিও কি এটা বা ততোধিক অপ্ৰধান বাক্য লগ লাগি থাকে, তাকে কোৱা হয় মিশ্ৰ বা জটিল বাক্য। ইয়াত উদাহৰণটো চোৱা, যিবোৰ ল'ৰাই গৰু চাৰি আছিল, সিহঁতেই আমবোৰ চুৰ কৰিলে। ইয়াত কি হৈ আছে? এই বাক্যটোত চোৱা, এটা প্ৰধান বাক্যৰ উপৰিও ইয়াত কি অপ্ৰধান বাক্য লগ লাগি আছে। দুটা বাক্য ইয়াত চোৱাচোন, ইয়াত এটাটো হ'ল যিবোৰ ল'ৰাই গৰু চাৰি আছিল, আকৌ ইয়াত কি দিছে? সিহঁতেই আমবোৰ চুৰ কৰিলে। চ' ইয়াত এটা বাক্যৰ এটা প্ৰধান বাক্যৰ উপৰিও ততোধিক কি অপ্ৰধান বাক্য লগ লাগি আছে। তো ইয়াত আমি ইয়াক কওঁ মিশ্ৰ বা জটিল বাক্য। তাৰপিছত যৌগিক বাক্য। যি বাক্যত দুটা বা ততোকৈ বেছি বাক্য অব্যয়ৰ দ্বাৰা সংযুক্ত হৈ থাকে, তাকে যৌগিক বাক্য বোলে। কি কৈছে চোৱা, যি বাক্যত দুটা বা ততোকৈ বেছি বাক্য অব্যয়ৰ দ্বাৰা সংযুক্ত হৈ থাকে, অব্যয়ৰ দ্বাৰা যদি সংযুক্ত হৈ থাকে, তেতিয়া তাক কোৱা হয় যৌগিক বাক্য। যেনে ইয়াত চোৱা, মই কিতাপ পঢ়ি আছিলোঁ আৰু তেওঁ চিঠি লিখি আছিল। তোমালোকে গমেই পোৱানো যে অব্যয় কি? চোৱা, এই আৰুটো হ'ল অব্যয়। মই নেক্সট ভিডিঅ'ত মই অব্যয় সম্পৰ্কে গোটেইখিনি মই ভালদৰে বুজাই দিম। চ' ইয়াত চোৱা, মই কিতাপ পঢ়ি আছিলোঁ আৰু তেওঁ চিঠি লিখি আছিল, হয়নে? চ' এইটো হ'ল যৌগিক বাক্যৰ উদাহৰণ। আজিৰ ভিডিঅ'টো ইমানলৈ। নেক্সট ভিডিঅ'ত মই যি বাকী আছে মই গোটেইখিনি তোমালোকক পঢ়াই দিম। ধন্যবাদ।